নমস্কাৰ সকলোকে শুভ নৱৰাত্ৰি আৰু আজিৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আৰু ইয়াতে মই আৰু এওঁ দুয়োজনে তেওঁ মন্দিৰটো চাফ কৰিছে আমাৰ যিটো সদায় য'ত পূজা কৰোঁ সেইখিনি তেওঁ এৰেঞ্জ কৰি দিছে আৰু লগতে মই ৰেডি হৈছোঁ মই খুব চিম্পল চাদৰ মেখেলাযোৰ পিন্ধিছোঁ যিটো নেকি মই শাৰীৰ পৰা বনাইছিলোঁ আৰু এতিয়া বৰ্তমান এইখিনি বস্তু আমৰ পাত নাৰিকল এইবোৰ কালি অনা হোৱা নাছিলে এতিয়া তেওঁ ৰাতিপুৱাই গৈ লৈ আহিলে আৰু এতিয়া আমি পূজা ষ্টাৰ্ট কৰোঁ আৰু মানে মাক ৰাখিম আৰু এতিয়া সো ভিডিঅ'টো অকণমানকৈ দেখুৱাই যাম কাৰণ শ্বুট কৰিবলৈ কোনো নাই এওঁ বিজি আছে ময়ো বিজি আছোঁ এতিয়া চাওঁ ট্ৰাইপডটো লগাই কিনে আপোনালোকক অকণমান দেখাম চ' আমাৰ পূজাৰ মন্দিৰ ভাগ এওঁ এৰেঞ্জ কৰি আছে কাপোৰ কানিবোৰ অকণমান ধুই দিয়া হৈছিলে মন্দিৰৰ সেইবোৰ তেওঁ এৰেঞ্জ কৰি দিছে আৰু লগতে ইয়াতে আমৰ পাত বা দুবৰি বন এইবোৰ চব মই চাফা কৰি ৰাখি থৈছোঁ আৰু বাচনখিনি ধুলোঁ বাচনখিনি ধুই এতিয়া ৰাখি থৈছোঁ এতিয়া মই ধুনীয়াকৈ আসনখন লগাওঁ আৰু সেইখিনি দেখুওৱা নহ'ল একচুৱেলি কি হ'ল ক্লিপটো নাহিলে তাৰপিছতে মই ইয়াতে পূজা আৰম্ভ কৰি দিছোঁ এয়া দেখিছেই যিখিনি মোৰ হিচাপত হয় বা আমি যিখিনি জানো সেইখিনি কৰিছোঁ একদম নিয়মবোৰ পাৰফেক্টকৈ নাজানো দিয়কচোন তথাপিও মানে কৰিবলৈ মন যায় সেইকাৰণে কৰিছোঁ চ' আপোনালোকেও সেৱা ল'ব পাৰে এই মাত্ৰ গোটেইখিনি পূজা হৈ গ'ল আৰু এতিয়া সময় বহুত হ'ল এতিয়ালৈকে একো খোৱা নাই এতিয়া চাহ অকণমান বনাওঁ চাহ খাওঁ আৰু মই ব্ৰতটো এনেকৈ ৰাখিছোঁ যে ৰাতিপুৱা মই অকল ফল খাম দিনৰ ভাগত মানে অকল ফল খাম আৰু ৰাতিলৈ মই ৰুটি খাম ভাবিছোঁ এতিয়া সেনেকৈয়ে সংকল্প লৈছোঁ মই ৰাতি ৰুটি খাম আৰু দিনত মই ফল খাম তেনেকুৱাকৈ 9টা দিন চ' এতিয়া চাহ বনাওঁ চাহ দিওঁ আৰু এওঁলোকৰ কাৰণে আকৌ খানা বনাবও আছে সেইবোৰো কৰি যাম আৰু লগতে অকণমান দেখুৱাই দিছোঁ মোৰ মা চ' আহিলোঁ কিটচেনলৈ আৰু এতিয়া সময় হৈছিলে 10:30মান বাজিছে ৰাতিপুৱাৰ আৰু এতিয়ালৈকে হাজবেণ্ডে অস্কাৰে একো খোৱা নাছিলে তেওঁলোকৰ কাৰণে মই বনাইছোঁ অস্কাৰৰ কাৰণে গাখীৰ গৰম কৰি থোৱা আছে আৰু লগতে পিনাট বাটাৰ আৰু ব্ৰেড খাব দুয়োটাই আৰু আমাৰ দুজনৰ কাৰণে চাহ বহাইছোঁ মানে কি হয় ৰাতিপুৱাৰ ব্ৰেকফাষ্টৰ সময়ত এনেকুৱা হয় মানে পূজাৰ সময়খিনি ওলাই গ'ল যে মই সেইকাৰণে অস্কাৰকো নিদিলোঁ আৰু সি দেউতাকৰ লগত ফুল আনিবলৈ গ'ল সেইটোৰ কাৰণে তাক খুওৱা নহ'লে মই তাক যেনিবা ৰাতিপুৱা উঠাৰ পিছত গাখীৰ অকণমান দিওঁ সি আজি নাখালে সি বাপেকৰ লগত যোৱাৰ কাৰণে খোৱা নহ'ল চ' এতিয়া সিহঁত দুটাৰ কাৰণে প্লেট লগাই দিছোঁ মই অকণমান চাহ খাওঁ চাহ নাখালে মানে নোৱাৰোঁ দেই ৰাতিপুৱা একাপ চাহ লাগেই
ৰাতিপুৱাৰ পৰা যে ইটো সিটো কৰি কৰি একদম ভাগৰ লাগি গৈছে। এতিয়া চাহ খালোঁ, চাহ খাই উঠি বহুত সময় হ'ল মই এনেকৈ বহি আছোঁ জানেনে। মই যোৱাকালিৰ ভিডিঅ'টো এনেকৈ এডিট কৰি আপলোড দিলোঁ, এতিয়া জাষ্ট আপলোড হ'ল সেইটো ভিডিঅ'। আৰু আজি যিখিনি বনালোঁ ৰাতিপুৱা সময়খিনি সেইখিনি এৰেঞ্জ কৰি থৈছোঁ। আৰু এতিয়া যাওঁ খানা বনাই দিওঁ এওঁলোকে খাব যিহেতু। এওঁলোকে খাব, কিন্তু অস্কাৰৰ দেউতাকেও মানে যিটো আমাৰ ৰক চল্ট থাকে সন্ধ্যা নিমখ, সেইটো দিহে খানা খাব। তেওঁ বাহিৰৰ খানা একদমেই নাখায়, তেওঁ সেনেকৈ লৈছে। তেওঁ ব্ৰত ৰাখিব নোৱাৰে, কাৰণ ডিউটিবোৰ আপোনালোকে সকলোৱে জানেই। তেওঁৰ তেনেকুৱা এটা ডিপাৰ্টমেণ্টতে চাকৰি কৰে য'ত নেকি মানে ডিউটি কোন মুহূৰ্তত ক'ত যাবলগীয়া হয় বা কিমান সময় ডিউটি থাকিবলগীয়া হয় সেইটো একো গেৰাণ্টি নাথাকে। সেইকাৰণে তেওঁক মই কৈছোঁ ব্ৰত ৰাখিব নালাগে, খানা পিনা তেওঁ খাব, কিন্তু একদম পিয়'ৰ ভেজ, য'ত নেকি পিঁয়াজ নহৰু একো ব্যৱহাৰ নহয়, ঘিত বনিব চব্জি, আৰু তাতে নিমখ থাকিব, সন্ধ্যা নিমখ থাকিব। সেনেকৈ তেওঁ খাব। অস্কাৰকো আমি সেনেকৈয়ে খুৱাম, কাৰণ ফ্ৰুটছ কি খাই থাকে, সেইবোৰ একো প্ৰব্লেম নহয় তেওঁলোকৰ কাৰণে। এতিয়া মই খানা বনাওঁ আৰু এতিয়া মই নেদেখাওঁ খানা বনোৱাটো। চ' আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ। কাইলৈ আকৌ ভিডিঅ' বনাম, কাইলৈ ৰাতিপুৱা কেনেকৈ পূজা কৰোঁ, কেনেকৈ কি কৰোঁ দেখুৱাম, আৰু কি খাওঁ কি নাখাওঁ সেইবোৰো দেখুৱাম। চ' আপোনালোকৰ যদি ভাল পালে আজিৰ ভিডিঅ'টো তেন্তে লাইক এটা কৰি দিব, আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে প্লিজ ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু লগতে কমেণ্টত আপোনালোকৰ প্ৰতিক্ৰিয়া জনাবলৈ নাপাহৰিব। কমেণ্টত যেতিয়া আপোনালোকে কিবা কিবি লিখি দিয়ে তেতিয়া ভিডিঅ' বনাবলৈ ইমানেই ভাল লাগে, নতুন নতুন ভিডিঅ' দি থাকিব মন যায় যেতিয়া মানে কমেণ্ট পোৱা যায় বা মেছেজ পোৱা যায়। চ' সেইকাৰণে আজিলৈ বিদায় মাগিছোঁ। পুনৰবাৰ আপোনালোক সকলোকে নৱৰাত্ৰিৰ বহুত 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 শুভকামনা।